নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাদৰত দহি গোঠা। এয়া দহি গুঠিছোঁ মই চাদৰত আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদিহে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। এয়া চাদৰখনত মই গুলপীয়া ৰঙৰ সূতাৰে মই দহি গুঠিম। এয়া সূতাটো মই কাপোৰৰ এটা ফুলৰ ৰং লৈ লৈছোঁ। মই ইয়াৰ বাবে পাট সূতা ব্যৱহাৰ কৰিছোঁ, লেচা সূতা। এয়া লেচা সূতাৰ সূতাডাল কাটি মই সাইড কৰি লৈছোঁ। এয়া চাওক, আনডাল সূতাও মই সাইড কৰি লৈছোঁ। দহি গুঠিবৰ কাৰণে মই এয়া লেচাটো মাজেৰে কাটি ল'ম। এয়া চাওক, মাজেৰে মই কাটি লৈছোঁ। সূতাখিনি কেতিয়াবা জোঁট লাগি যায় আৰু সেইকাৰণে মই আৰু এভাগ কৰি ল'ম। এয়া চাওক, আৰু এভাগ কৰি কাটি লৈছোঁ। এয়া দুভাগ কৰি ল'লোঁ কাটি। এভাগ মই সাইড কৰি ৰাখি দিম। এয়া গাঁঠি লগাই এই ধৰণে সাইড কৰি ৰাখি দিছোঁ। এতিয়া আনটো ভাগৰ পৰা মই আৰু 4 ভাগ কৰি ল'ম। আপোনালোকে দহিটোত যিখিনি সূতা ব্যৱহাৰ কৰে সেই হিচাপত দিব পাৰে। দহিটো সৰু বা ডাঙৰ কৰিব পাৰে নিজ ইচ্ছামতে। এয়া মোক যিমানখিনি প্ৰয়োজন হৈছে মই ইয়াৰে 4 ভাগ কৰি লৈছোঁ। এয়া চাওক, মই 4 ভাগ কৰি ল'লোঁ। এয়া এভাগ মই লৈ লৈছোঁ। এতিয়া মই বেজিত সূতা ভৰাম। একে ৰঙৰে গুলি লৈ লৈছোঁ আৰু গুলিত মই দুডাল কৰি বেজিত ভৰাই ল'ম সূতা। এয়া দুডাল দেখিছে, এই ধৰণে মই বেজিত ভৰাই ল'ম। বেজিত ভৰোৱাৰ পিছত মই সমান কৰি ল'ম যাতে সূতা 4ডাল হৈ যায়। এয়া 4ডাল বেজিটোৰ লগত। এয়া চাদৰখনত মই বেজিটো সুমুৱাই লৈছোঁ। 2টা আঙুলিৰ গেপছ থকাকৈ মই দহিটো দিছোঁ। আপোনালোকে পাতল বা ঘনকৈও গাঁঠিব পাৰে। এয়া চাওক, এই ধৰণে গাঁঠি লগাই দিছোঁ মই। গাঁঠিটো টানি দিছোঁ যাতে দহিটো পিছলি নাহে। গোটেইখিনি সূতাৰ তলেৰে বেজিটো এনেকৈ উলিয়াই মই 2টা গাঁঠি লগাই দিছোঁ মূৰটোত। এয়া চাওক, দহিটোৰ মূৰটোত পুনৰবাৰ মই আৰু এটা গাঁঠি এই ধৰণে লগাই দিছোঁ যাতে দহিটো চাদৰৰ পৰা খুলি নাযায়। এয়া সমানকৈ লৈ কাটি দিছোঁ। এয়া আৰু এটা গাঁঠি দেখাইছোঁ। বেজিটো চাদৰখনত এইদৰে সুমুৱাই তলৰ সূতাডালত দহিৰ সূতাখিনি এই ধৰণে জোখ কৰি লৈ এয়া চাওক, দুভাজ কৰি দিব হাতেৰে। এই ধৰণে দুভাজ কৰি দি তলৰ সূতাডাল বেজিটোৰ সূতাডালত এই ধৰণে সুমুৱাই গাঁঠি লগোৱাৰ দৰে এয়া এটা গাঁঠি লগাই সূতাডাল সমান কৰি দহিখিনিৰ লগত লৈ ল'ব। গোটেইখিনি সূতাত এই ধৰণে ধৰি এইডাল সূতা টানি দিলে হ'ল। এয়া টানি দিছোঁ, দহিটো ওপৰলৈকে আহি গৈছে। এয়া আকৌ গোটেইখিনি সূতা মই এখন হাতেৰে ধৰি এই ধৰণে বেজিটো তলেৰে সুমুৱাই এই ধৰণে 2টা গাঁঠি লগাই দিছোঁ। এয়া চাওক, পুনৰবাৰ মই বেজিটো তলেৰে সুমুৱাই এয়া 2টা গাঁঠি লগাই দিছোঁ। আশা কৰোঁ বুজিব পাৰিছে। এতিয়া সূতাখিনি সমানকৈ লৈ মই কাটি দিছোঁ। এয়া চাওক, সূতাডাল লৈ লৈছোঁ। এয়া চাওক, সূতাডাল তলেৰে সুমুৱাই আনি গাঁঠি লগাই দিছোঁ। দি তলৰ সূতাডাল দহিখিনিৰ লগত সমান কৰি লৈছোঁ। দহি সূতাখিনিত সমান কৰি লৈ এই ধৰণে বেজিটো গোটেইখিনি সূতাৰ তলেৰে আনি এই ধৰণে 2টা গাঁঠি লগাই দিব। এয়া চাওক, গাঁঠিটো টানি দিছোঁ। একেবাৰে সহজ পদ্ধতিত দেখুৱাইছোঁ। তৎক্ষণাতে গাঁঠিব পৰা এখন চাদৰত দহি আৰু একেবাৰে সহজ পদ্ধতিত গাঁঠিব পৰা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই। এয়া চাওক, অকণমান মন দি চালে আপোনালোকে বুজি পাব আৰু এবাৰ গাঁঠিলে একদম সহজ হৈ পৰিব। এয়া চাওক, খুব সহজে আৰু সোনকালে তৈয়াৰ হৈ উঠে। এয়া পুনৰ দেখুৱাই দিছোঁ মই।
যিসকলে নতুনকৈ শিকি আছে বা যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব বুলি মই আশা কৰোঁ। চাদৰত দহি গুঠা বহুতো পদ্ধতি আছে। এইটো এটা সহজ পদ্ধতি। এয়া চাওক, সোনকালে হৈ উঠিব আপোনালোকৰ আৰু তৎক্ষণাত বুজিও পাব। মই বুজি পাবৰ কাৰণে এনেকৈ আৰু এবাৰ দেখাই দিছোঁ। দহি গুঠিবৰ কাৰণে বিভিন্ন সূতা ব্যৱহাৰ কৰা হয়। মই আজি পাট সূতাৰে ব্যৱহাৰ কৰি আপোনালোকক গুঠি দেখুৱাইছোঁ। পুনৰ মই নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত দহি গুঠাৰ ওপৰত বেলেগ বেলেগ পদ্ধতিত। এইখিনিলৈ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায়। আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'ছবোৰ চাই কেনেকুৱা লাগিছে। মোৰ চাদৰখন গুঠি কমপ্লিট হৈ গৈছে। এয়া চাওক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।